আপুনি গিয়াৰবক্সৰ মানে ফুল ৱাৰেণ্টি পাই যাব। আচ্ছা ছেকেণ্ড হেণ্ড গাড়ীৰো ৱাৰেণ্টি অট'মেটিক আপুনি ইয়াত ৰিম'টত মানে ক্লিক কৰি দিলে অট'মেটিক গ্লাছ কেইটা উঠি যাব। এইটো আপোনাৰ গ্লাছ নাই এইটো এটা উঠি আছে, এটা উঠি থাকিব ফুল অট'মেটিক। নমস্কাৰ বন্ধুসকল, পুনৰ এক অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ ইয়াত বাপু মটৰ্ছ যি ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুম আছে। তো ইয়ালৈ আহিছোঁ। আপোনালোকে ইয়াত চাওঁ ইয়াত কি কি কালেকশ্যন আছে আৰু বিহুৰ কিবা অফাৰ আছে নেকি তাৰ বিষয়ে জানিব বিচাৰিম। বলক তেতিয়াহ'লে আমি ভিতৰলৈ আগবাঢ়োঁ আৰু বিহুৰ কালেকশ্যন বন্ধুসকল এতিয়া আমি যি ডিলাৰ গৰাকী আছে তেখেতৰ লগত অকণমান কথা পাতিম, যিহেতু গাড়ী কালেকশ্যন বহুত আছে আপোনাৰ ইয়াত। নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে। তো ইয়াত গাড়ীৰ কি কালেকশ্যন আছে আৰু ফাইনেন্স কেনেকুৱা কি কণ্ডিশ্যনত মানুহে কি চৰ্টত মানুহে গাড়ী এটা ৰিফাইনেন্সত ল'ব পাৰে বা আছেনে নাই সবিশেষ আপোনালোকে জনাব। নমস্কাৰ, জনালে আপোনাৰ হেৰি মানে অশেষ ধন্যবাদ আমাৰ হেৰি আপুনি ডিলাৰলৈ আহিবলৈ। এতিয়া আমাৰ হেৰি আপোনাৰ ষ্টকত আপোনাৰ নতুন নতুন গাড়ী আহিছে। আপোনাৰ হুণ্ডাই এক্সেন এখন কেতিয়াৰ মডেল আৰু ইয়াৰ বিষয়ে সবিশেষ জনাব অকণমান। আপোনাৰ হুণ্ডাই এক্সেন আপোনাৰ 2015 মডেল, 15 একদম লাষ্টত ছেপ্টেম্বৰ 15 ছেপ্টেম্বৰ হয়। আপোনাৰ ফুল্লি মানে একদম টপ মডেলটো এক্সেন SX টপ মডেলটো একদম চব আপোনাৰ ৰিম'ট মডেলৰ হয়। আপোনাৰ ৰানিংটো 27,000 হয়। ডক্টৰ গাড়ী আছিলে আপোনাৰ গাড়ী কণ্ডিশ্যন একদম A1 হৈ আছে। আপুনি আমাৰ ইয়াৰ পৰা যিকোনো গাড়ী আপুনি নিলে ধৰক আপুনি ইঞ্জিন প্লাছ আপুনি গিয়াৰবক্সৰ মানে ফুল ৱাৰেণ্টি পাই যাব। আচ্ছা ছেকেণ্ড হেণ্ড গাড়ীৰো ৱাৰেণ্টি পায়, এইটো বহুত ভাল এটা সুবিধা আছে। ফাইনেন্সো এভেইলেবল হৈ যাব আপোনাৰ ধৰক আপুনি 40% মান ডাউন পে'মেণ্ট দিলে আমাৰ ইয়াতে আপোনাৰ ফাইনেন্সৰ মানে হেৰি সুবিধাও আপুনি ল'ব পাৰিব। এখন আস্কিং প্ৰাইচ কিমান? এখন আস্কিং প্ৰাইচ আমাৰ আছে 4,50,000। দিলে মানে কিমান দিলে মানে তাতে ধৰক আপোনাৰ নেগেচিয়েবল হৈ যাব। তাতে ধৰক আপোনাৰ অলমষ্ট মানে 5% মান ধৰক আপোনাৰ নেগেচিয়েবল হৈ যাব। ঠিক আছে। তো বন্ধুসকল এয়া দেখিলে আপোনালোকে যি এক্সেন আছিলে এক্সেনৰ বিষয়ে দাদাই ক'লে অকণমান যিমান যি ডাটা আছিলে ইয়াৰ 2015 লাষ্টৰ ছেপ্টেম্বৰৰ মডেল বুলি কৈছে। কোনোবা ডক্টৰৰ গাড়ী আছে বুলি কৈছিলে আৰু এইখনৰ ওপৰত ৰিফাইনেন্স কৰিব পাৰিব, ৰিফাইনেন্স হৈ যাব। আৰু ৰিফাইনেন্স হ'লে 40% ডাউন পে'মেণ্ট দিলে বাকীটো ফাইনেন্স কৰিব পাৰিব যদি সঠিক ডকুমেণ্টছ যুগুত কৰি দিব পাৰে তেতিয়াহ'লে। তো ইয়াৰ ভিতৰৰ ফালে অকণমান যাব চেষ্টা কৰিম, ভিতৰটো চাম ইয়াৰ কেনেকুৱা আছে। তো এবাৰ ভিতৰটোৰ কণ্ডিশ্যন চাব পাৰে। বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় এখন। ৰানিংটো ৰানিংটো কিমান হৈছে? 27,000 অনলি ৰানিং হৈছে। মিউজিক ছিষ্টেম লাগি আছে লগতে আৰু বাকী চাব লগাটো ইমান বিশেষ নাই। আপোনাৰ সেইটো মানে ইয়াতে আপোনাৰ সেইটো আচ্ছা ইয়াৰ বেক কেমেৰা ইয়াত আছে, গ্লাছতে মানে আপোনাৰ ফিট কৰা থাকে এইটো। আচ্ছা আচ্ছা। বাকী আপোনাৰ পাৱাৰ উইণ্ড'কেইটা যদি অট'মেটিক নামি থাকে ন, আপুনি ধৰক মানে গাড়ীখনৰ পৰা নামি দিলে আপোনাৰ অট'মেটিক মানে পুৰা পাৱাৰ উইণ্ড'টো উঠি যাব। আপোনাৰ মই এইটো পিছত দেখাই চাব অফ হৈ যাব। এতিয়া আপোনাৰ ৰিম'টত ক্লিক কৰি দিলে অট'মেটিক আপোনাৰ ইয়াত ৰিম'টত মানে ক্লিক কৰি দিলে অট'মেটিক গ্লাছ কেইটা উঠি যাব। এইটো আপোনাৰ গ্লাছ নাই, এইটো এটা উঠি আছে, এটা উঠি থাকিব ফুল অট'মেটিক। এটা বহুত ভাল ফিচাৰ আছে, মজা ফিচাৰ। আপুনি গাড়ীখন নামি গ'লেও ডাইৰেক্ট মানে আপোনাৰ গাড়ীটো অট'মেটিক লক হৈ যাব। আপুনি এফৰ্ট দিব নালাগে তাত। গোটেইকেইটা এলয় আছে। দাদা এতিয়া এইখনলৈ আহিছোঁ। এইটো কেতিয়া মডেল আৰু ইয়াৰ এল্ট্ৰ 800 নহয় জানো? এইখন এল্ট্ৰ 800 আপোনাৰ বেক চাইড হয়। এইটো আপোনাৰ 2018 মডেল হয় 18 হয়। কিন্তু আপোনাৰ মানে হেৰি 18ৰ পৰা মানে 1 বছৰমান চলালে, পাছত মানে ৰেজিষ্ট্ৰেশ্যন আপোনাৰ হেৰি কৰা হোৱা নাই। ৰেজিষ্ট্ৰেশ্যনটো কৰি দিম। আপোনাৰ আমাৰ আস্কিং প্ৰাইচটো আপোনাৰ মানে হেৰি আছে 3,20,000 আছে আৰু গাড়ী মাত্ৰ ৰানিং হ'ল 26,000। তো বলক ইয়াৰ সবিশেষ জানো অকণমান চাওঁ। এখন আছে 2,03,20,000 কৈছে। গাড়ীৰ কণ্ডিশ্যন সঁচাকৈ বহুত ভাল হৈ আছে। আৰু ভাইটি চাবিটো অকণমান লগাই দিয়া।
ৰেজিষ্ট্ৰেশ্যন পুৰা অকে হয় সব পেন ড্ৰাইভ লাগি আছে গতিকে গানটো বাজি আছে পেন ড্ৰাইভটো খুলি দিছোঁ অলপ সময় চাব পাৰে গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে তাৰপৰা অকণমান বেক চাইডৰ পৰা দেখাব চেষ্টা কৰিছোঁ গাড়ীখনৰ ভিতৰৰ অংশ আপোনালোকে দেখিলে এতিয়া বাহিৰটো এবাৰ দেখাইছোঁ ক'তো এটা স্ক্ৰেচ নাই বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হৈ আছে টায়াৰ চাব পাৰে টায়াৰ পূৰা নতুনেই হৈ আছে পুৰা আপোনাৰ অৰিজিনেল পেইণ্ট আছে সব টিপটপ হৈ থাকে পুৰা টোটেল অৰিজিনেল পেইণ্ট হয় এইবিলাক টায়াৰ চাই গোটেই আপোনাৰ যোনটো কোম্পানীৰ পৰা লাগি আছে এতিয়ালৈ লাগি আছে আপুনি পাৰিলে অকণ বছৰ দিব বাইদেউ এখন ইয়াত দেখিছোঁ বলেৰো আছে ইয়াৰ বলেৰোৰ বিষয়ে সবিশেষ জনাবা এইটো কেতিয়াৰ মডেল আপোনাৰ 2015 মডেল জেডাইলেক্স টপ মডেলটো হয় একদম হয় আপোনাৰ এইটো আমাৰ প্ৰাইচটো আছে 4,50,000 আচ্ছা অকণ নেগেচিয়েবল হৈ যাব প্লাছ ৰানিংটো হ'ল আপোনাৰ 79,000 79,000 চলিছে ন এইটো টুৰিষ্ট পাৰ্মিট লিখা আছে কমাৰ্চিয়েল লাইনৰ গাড়ী ন কমাৰ্চিয়েল গাড়ী অল টোটেল আপগ্ৰেড হৈ আছে গাড়ী হয় হয় 23 লৈকে টেক্স ফিটনেছ চব আপগ্ৰেড হৈ আছে আচ্ছা এটা কথা সুধোঁ ইয়াৰ পৰা যি গাড়ী যদি মানে কোনোবা যদি মোৰ ছাবস্ক্ৰাইবাৰে যদি লয় চাই পেলাই আহি ইয়াৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে কাগজ পত্ৰ ডকুমেণ্ট চব তোমালোকে কৰি দিয়া ডকুমেণ্টেশ্যন আপোনাৰ মানে আমাৰ ফালৰ পৰা হ'ব হয় হয় সেইটো আপুনি মানে চাওঁ অকণমান গাড়ীখনৰ ভিতৰৰ ফালে অলপ চাব বিচাৰিম তো বন্ধুসকলে এয়া দেখিছে পাৱাৰ উইণ্ডো এচি পাৱাৰ চেঞ্জ চব অল এভৰিথিং লাগি আছে আচ্ছা ৰানিংটো চাব হ'লে আপুনি দেখাইছোঁ 79,000 ৰানিং ইয়াত চলিছে 79,000 73 চলিছে টোটেল এতিয়ালৈকে আৰু গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন চাব লগা বিশেষটো ইমান দেখা নাই টপ মডেল হয় যিহেতু টপ মডেলৰ কথাটো আপোনাক বেলেগকৈ আৰু ক'ব নালাগে তো আপোনালোকে যোনে যোনে ভাবিছে যে বিহুতে এইবাৰ কম পইচাত অকণমান গাড়ী এখন ল'ম বুলি তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে নিশ্চয় ইয়াত আছে বাবু মটৰ্ছ আহিব পাৰে ইয়াত টায়াৰ কণ্ডিশ্যন দেখি চাব পাৰে পূৰা নতুন ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীৰ ডকুমেণ্টছ পূৰা কমপ্লিট পাব চাব পাৰে ৱাও ৰেনৰ কুইট আছে এইখনৰ দাম কিমান হ'ব আৰু ইয়াৰ বিষয়ে সবিশেষ জনাই দিব অকণমান এইখন আপোনাৰ ৰেনৰ কুইট হয় আপোনাৰ টপ মডেলটো হয় একদম এইটো আপোনাৰ 2016 মডেল হয় কিন্তু আমাৰ আস্কিং প্ৰাইচ আছে 2,75,000 আৰু আপোনাৰ কিবা নেগেচিয়েবল হৈ যাব আৰু গাড়ী ৰিফাইনেন্স হ'ব নাই ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এখন ৰিফাইনেন্স যদি এখন কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কিমান ডাউন পে'মেণ্ট দিব লাগিব ডাউন পে'মেণ্ট আপুনি অলমষ্ট 40% মান ডাউন পে'মেণ্ট দিব লাগিব আচ্ছা 40% ডাউন পে'মেণ্ট দিলে আপুনি এখন নিব পাৰিব আৰু গাড়ীৰ কণ্ডিশ্যনৰ বিষয়ে আমি সবিশেষ চাম আচ্ছা ৰানিংটো 38,000 হৈছে বুলি কৈছে বহুত গাড়ী ইফালে আছে যিহেতু আজি বতৰটো বৰ এটা ভাল নহয় গতিকে গোটেইখিনি গাড়ী আমি আজি দেখাবলৈ হয়তো সময় অকণমান বা দীঘলীয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব পাৰে গতিকে বতৰৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো সামৰিম আৰু তাৰ আগতে আৰু দুখনমান গাড়ী দেখাই ল'ম দেখুৱাই পেলাই গতিকে আমাৰ গাড়ীখনৰ ভিতৰতো চাব বিচাৰিম এবাৰ চাব পাৰে ৰানিং দেখাই আছোঁ গাড়ীখন ৰানিং হৈছে 38,000 চাব পাৰে 38,145 অনলি ইয়াত মিউজিক চিষ্টেম ধুনীয়া আছে চব আছে আগফালৰ ভিউটো চালে এতিয়া পিছফালটো এবাৰ দেখাই দিওঁ আপোনালোকক দাদা এইফালে আহিছোঁ এখন নিছান
ডেনছনৰ আপোনাৰ ৰেডিগো হয় হয় আপোনাৰ 2017 মডেল 2017 মডেল আপোনাৰ আমাৰ প্ৰাইচটো আছে আপোনাৰ 1,75,000 1,75,000 তো কিবা এটা আপোনাৰ নেগেশ্যন হৈ যাব আৰু আচ্ছা আচ্ছা আৰু অৰুণাচল নম্বৰ নহয় নে বাইদেউ আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো অৰুণাচলৰ হয় আচ্ছা 01 আপোনাৰ ইটানগৰৰ হয় আচ্ছা আচ্ছা ইয়াৰ হেৰি আপোনাৰ ৰিফাইনেন্স এখনতো হ'ব নেকি এইখনতো আপোনাৰ ৰিফাইনেন্স হৈ যাব আচ্ছা। অলমষ্ট আপোনাৰ ধৰক আপোনাৰ 2014 মডেলৰ 14ৰ পিছত যিমান গাড়ী আছে 14 15 16 17 এইবিলাক গাড়ী চব আপোনাৰ ৰিফাইনেন্স হৈ যাব আচ্ছা আৰু তেতিয়াহ'লে ওপৰখিনি খালি আপোনাৰ ধৰক এইখন অকণমান ভিতৰতো চাব বিচাৰিম দেখাব বিচাৰিম মানে মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ভিউৱাৰ্ছ যোনে যোনে চাব বিচাৰে ৱাও এইখন ভিতৰতো বহুত ধুনীয়া হৈ আছে ইয়াত মিউজিক চিষ্টেমটো নাই এটা মাইনাছ পইণ্ট ওলালে এখন গাড়ীত আৰু বাকীটো বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন ৰানিংটো আপোনাৰ 65,000 হ'ল 65,000 ৰানিং আছে 65,881 ইয়াত দেখিবলৈ পোৱা গৈছে আৰু পিছফালটো আপোনালোকে ইয়াৰ পৰা এনেকৈ অকণমান দেখাই দিছোঁ থুলমূলকৈ আচ্ছা তো আৰু নেক্সট কি গাড়ী আছে এখন KUV মহিন্দ্ৰাৰ এইটো হ'ব আপোনাৰ KUV 100 আপোনাৰ K4 প্লাছটো একদম টপ মডেলটো আপোনাৰ 2017ৰ মডেল সৰি 2020 মডেল 20 জানুৱাৰী এতিয়া গাড়ীখনৰ বয়স টোটেল আপোনাৰ 2 বছৰ 1 মাহমান হ'ল আচ্ছা এখন 2020 চনৰ গাড়ী 20 চনৰ জানুৱাৰী গাড়ী 20 চনৰ আস্কিং প্ৰাইচ কিমান কৈছে আস্কিং প্ৰাইচটো আপোনাৰ 3,60,000 আছে দিয়া দাম কিমান হ'ব এখন দিয়া দামটো তাতকৈ ধৰক আপোনাৰ যিকোনো গাড়ী আমাৰ 5% মান লেছ হৈ যাব আচ্ছা আচ্ছা ৰিফাইনেন্সটো এখনত কথাই নাই চাগে ৰিফাইনেন্স হৈ যাব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু যদি কোনোবাই ইয়াত আহিব বিচাৰে তেতিয়াহ'লে মই ডেষ্টিনেশ্যনত ইয়াৰ লিংক দি দিম ইয়াত ফোন নম্বৰ বেগেটা দি দিম যোনে যোনে আহি চাব পাৰে ইয়াত আৰু ইয়াত ৰিফাইনেন্সৰ সুবিধা পোৱা যায় প্ৰতিখন ছেকেণ্ড হেণ্ড গাড়ীতে আপোনাৰ ৱাৰেণ্টি পাব আৰু সবিশেষ জানিবলৈ ইয়াত দাদাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰি নিজে প্ৰপ'জ কৰিব পাৰিব তো আজিলৈ আহোঁ বাই বাই আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব